হেল্ল' বন্ধুসকল, নমস্কাৰ। বন্ধুসকল কেনে আছে? নিশ্চয় সকলোৱে ভালে আছে। আজি আমি আহিছোঁ সৰভোগত থকা বাজৈ হোটেলত ভাত খাবলৈ। গতিকে কেনেকুৱা হয় খাই চাওঁ, খোৱাৰ পিছত আপোনাক জনাম কেনেকুৱা লাগিছে। এতিয়া মোৰ লগত আছে, ইয়াত আছে দালি, চব্জি, হাঁহৰ মাংস, পাপৰ, ভাত কেৰেলা আৰু ইয়াত আছে আলু। গতিকে এতিয়া খাই চাওঁ, তাৰপিছত কেনেকুৱা লাগে। প্ৰথমতে ল'লোঁ আমি দালি লৈছোঁ, দালি, এয়া চব্জি খাই চাওঁ। খুব ভাল লাগিছে। আমি হাঁহৰ মাংস টেষ্ট কৰি চাম কেনেকুৱা লাগে হাঁহৰ মাংস। খুব ভাল লাগিছে। এতিয়া ছিজনটো হৈছে হাঁহৰ মাংস খোৱা। এতিয়া বৰষুণৰ বতৰ, গতিকে হাঁহৰ মাংস খুবেই ভাল লাগে খাই, আৰু বিশেষকৈ অসমৰ জলবায়ু হিচাপত হাঁহৰ মাংসটো খুব ভাল লাগে। গোটেই বন্ধুসকল আহিব, ইয়াত খুব ভাল খানা পোৱা যায় ইয়াত। গতিকে খোৱাৰ এনজয়টো লৈ ল'ব। বহুত ভাল লাগে। নাই, একো নাই, একো নাই। আমি খাই আছোঁ। হা দিলে কি দিছে চাটনি, আলু ভাজি দি আৰু পাপৰ আছে যদি পাপৰ দি খুব ভাল লাগিছে দেই খাই, মজা লাগিছে। হাঁহৰ মাংস একদম লাজবাব। আলু ভাজি লৈছোঁ, মজা লাগিছে দেই খাই। বন্ধুসকল খুব ভাল লাগিছে খাই, সকলোৱে আহিব আৰু খানাৰ জুতি ল'ব। ঠিক আছে বিশাল।